উম। এয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কিতাপত যিবিলাক ছবি আছে সেইবিলাক সুন্দৰকৈ এয়া ৰং কৰাইছে, দেখিছে আপোনালোকে। এইটো হৈছে মোৰ পলাশনী অংগনবাদী কেন্দ্ৰ। শিশুসকলৰ যিটো মাংসপেশী বিকাশ, সেইটোৰ কাৰণে তেওঁলোকক সৰু সৰু ছবিবিলাক এয়া কিতাপত দিয়া আছে, সেইবিলাক ধুনীয়াকৈ তেওঁলোকে আৰ্ট কৰাই দিছে। এয়া ৰঙো কৰাইছে, ছবিবিলাক কেনেকৈ ৰংবিলাক কৰিব লাগে তেওঁলোকে ধুনীয়াকৈ শিকাই দিছে। এয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল।